নমস্কাৰ স্বাগতম অন্য এক যাত্ৰালৈ আৰু আজি আমি গৈ আছো চিমলা বস্তি আমাৰ পৰা প্ৰায় উত্তৰে 12 কিলোমিটাৰ পাহাৰলৈ গটিকে বলক এই যাত্ৰা উপভোগ কৰো যদি এই ভিডিওটো চাই ভাল পায় তেতিয়া হলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব নিশ্চয় কৰিব এয়া আমি সুন্দৰ পৰিবেশৰ মাজেৰে আমি আগবাঢ়ি আছো অৰু ব্লগছ আৰু মই অৰু ব্লগছ আছে মোৰ আগত অৰু ব্লগছ মোৰ খুৰা হয় গটিকে অৰু ব্লগছ আৰু মই আমাৰ উত্তৰ অঞ্চলৰ ফালে আগবাঢ়ি আছো এয়া সক আমাৰ ইয়াৰে পৰিবেশ কি মনোৰম দৃশ্য একফালে সানসেট হৈ আছে আৰু তাৰ মাজে মাজে আমি আগবাঢ়ি আছো আমাৰ গন্তব্য স্থানলৈ আমি পালো ভুটানখুটি আৰু ইয়াৰ পৰা যাব লাগিব উত্তৰে প্ৰায় 3 পৰা 4 কিলোমিটাৰ গটিকে মই প্ৰথমবাৰলৈ আহিছো আমি আহি যথেষ্টখিনিয়ে অফৰোডিং পাইছো এতিয়া আমি আমাৰ উত্তৰৰ ফালে থকা পাহাৰত আমি গ্লেমাৰ বাইকখন ইমান ভালো নহয় অফৰোডিঙৰ কাৰণে কন্ট্ৰোল একেবাৰেই নাথাকে হলেও আহি আছো এখন হাতেৰে কেমেৰা লৈ আৰু এখন হাতেৰে বাইক চলাই মোৰ পাছফালে কোনো পিলিয়ন নাই গটিকে ও গেল লাকি বাচিলো গৰুৰ দৰখ এডল মোৰ চকাত মানে সোমাই গৈছিলে চকাটো পেচ খাইছিলে বাইকখন ৰখি গৈছিলে স্লো থকাৰ কাৰণে এতিয়া ইয়াৰে প্ৰাকৃতিক সৌন্দৰ্য চাওক আৰু উপভোগ কৰক আমাৰ বাস্কা জিলাৰ উত্তৰ অঞ্চলৰ এয়া আমাৰ আগত অৰু ব্লগছ বনাই আছে আমি আহি প্ৰায় চিমলা বস্তি পালো আৰু ছাগলী ফাৰ্মখন অকণমান আগত আছে দেখাম বাৰু আমি ছাগলী চাব আহিছো তাৰ পৰা সেইফালে আমাৰ অৰু ব্লগছ আৰু আমাৰ ভাইটি গটিকে তাহাঁতে তাত আছে আৰু মই তাহাঁতৰ ওচৰলৈকে গৈ আছো মই আহি প্ৰায় পাহাৰৰ ওপৰ পালো আৰু ইয়াৰ পৰা মটৰেবল ৰোড নাই গটিকে আগলৈকে নাযাওঁ মানে আমি ছাগলী ফাৰ্মখন তলতে এৰি থৈ আহিলো সোমোৱা নাই এতিয়ালৈকে সোমাম ছাগলী চাম চাওক এই তলফালে আমাৰ গাঁও আছে কিমান তলত আৰু মই কিমান ওপৰত আছো বৰ্তমান মই গাড়ী ষ্টাৰ্ট নিদিয়াকে আহি আছো কিমান স্পীড লয় গাড়ীখন ৰাস্তা দেখিছেনে নাই ইমান বেয়া ৰাস্তাত মই গাড়ী চলাই আছো তাকো ষ্টাৰ্ট নিদিয়াকে পৰিলে মোৰ হাত ভৰি গোটেই যাব মজা মজা বৰ্তমানলৈকে মই গাড়ী ষ্টাৰ্ট দিয়া নাই ফাইনেলি আহি আমি আমাৰ গন্তব্যস্থান পালোঁ ইয়াতে আছে আমি বিচাৰি অহা ছাগলী ফাৰ্মখন আৰু এয়া আমাৰ অৰু ব্লগছে ছাগলী অলৰেডি দেখাই আছে ছাগলী চাওকচোন মাই গড ছাগলী নে এইটো ছাগলী নে এইটো নে ঘোঁৰা চৰাৰ পোৱালি মাই গড এইটো চাওক ছাগলী মোতকে ওখ হ'ব যেন লাগিছে ছাগলী চাওক এইটো সঁচাকে ছাগলী নে মোৰ বিশ্বাস হোৱা নাই মই লাইফত ফাৰ্ষ্ট টাইম দেখিছো ইমান ডাঙৰ ছাগলী সিৰিয়াছলি মই নিজে আচৰিত হৈ গৈছো এই ছাগলীটো দেখি
প্ৰায় মানে আমি যিখিনি ঠাইত আহিছোঁ চিমলা বস্তি ইয়াতে আপোনাৰ ছাগলী পুহিব উপযুক্ত মানে ঠাই পুহিবৰ বাবে কাৰণ কিয়নো পাহাৰৰ এইটো অঞ্চল সমগ্ৰ মানে গছ গছনি আৰু ঘাঁহেৰে ভৰা গতিকে ইয়াতে কি হয় দিনটো ছাগাল এৰি দিয়ে ছাগলীটো এৰি দিয়ে আৰু ইভিনিং আহি জাষ্ট বান্ধি থৈ দিয়ে তাত বাহিৰে বেলেগ একোৱে ইয়াতে যত্ন ল'ব লগা নাই মানে কি হয় আপোনাৰ যদি বেমাৰ হয় সেইটোতো বেলেগ কথা আদাৰৱাইজ মানে বিশেষকৈ যেনেকৈ এতিয়া আমাৰ ঘৰতে ছাগলী আছে আমি সেই ছাগলীক দিনত চাপৰ দিওঁ মানে গছৰ পাত কাটি আনি খুৱাওঁ ইয়াতে সেইবিলাক কৰিব লগা একো নাই জাষ্ট ছাগলীটো দিনভৰ এৰি দিয়ক তাৰপিছত দিনটো খালে ল'লে আৰু ৰাতি আহি নিজৰ জেগাত শুই থাকিলে এয়া চাওক এইবিলাক চব মানে ঘাঁহ সমতল অঞ্চল যদিও ঘাঁহ আৰু গছ গছনিৰে ভৰা গতিকে ইয়াতে আপোনাৰ কৰিব লগা বিশেষ একোৱে নাথাকে সঁচাকৈ দেই মই এইবিলাক ছাগলী চাই নিজে আচৰিত হৈছোঁ যে সঁচাকৈ ইমান ডাঙৰ ছাগলী হ'ব পাৰে নেকি বুলি সঁচাকৈ মই ইমপ্ৰেছ হৈ গৈছোঁ এটা ছাগলী চাওক প্ৰায় মোৰ কঁকালৰ সমান আহিব বাগানখনৰ স্বত্বাধিকাৰী এইজন আৰু এখেতক লগ কৰিলে আপোনালোকে এই ছাগলী ক্ৰয় কৰিব পাৰিব অতি কম দামত যদি আপোনালোকে এই ছাগলী ক্ৰয় কৰোঁ বুলি ভাবে তেতিয়াহ'লে এই ফাৰ্মখনৰ এড্ৰেছ হ'ল চিমলা বস্তি ভূটানখুটি নিগাচিৰ পৰা প্ৰায় 7.5-8 কিলোমিটাৰ উত্তৰে হয় ভূটানখুটিলৈকে আহি আপোনালোকে মানে সুধিলেই হ'ল যে ছাগলী ফাৰ্ম ক'ত আছে তো এইখনলৈকে আপোনাক দেখাই দিব যদি কিবা অসুবিধা হয় মোক কমেণ্ট কৰি সুধিব মই ইয়ালৈ লৈ আহিম এই ফাৰ্মখনত ছাগলী পালনৰ উপৰিও গৰু পালন আৰু মৌ পালন কৰা হয় ইয়াতে আপোনালোকে 100% বিশুদ্ধ মৌ পাব গতিকে অকণো পলম নকৰি ইয়ালৈ গুচি আহক মই ইয়ালৈ আহি বহুত আচৰিত হ'লোঁ কাৰণ ছাগলীকেইটা দেখি বিশেষকৈ মই বহুত বেছি আচৰিত হ'লোঁ যি কি নহওক মোৰ এই ঠাইখিনিলৈকে আহি মোৰ নিজৰ সঁচাই বহুত ভাল লাগিছে গতিকে আগলৈও চেষ্টা কৰিম এনেকুৱা বিভিন্ন মানে আহিব গতিকে আপোনালোকে সেই আহিবলগীয়া ভিডিঅ'সমূহ চাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো ইয়াতে এই ভিডিঅ'টো শেষ কৰিলোঁ